ফ্ৰেণ্ড নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হকে নহকে এটা ভিডিঅ' বনাইছোঁ। ভাবিলোঁ ঘৰত এনেই আছোঁ আৰু ইউটিউব চেনেলটো যিহেতু খুলি লৈছোঁ, ভিডিঅ' নিদিয়াকৈনো কেনেকৈ থাকোঁ, আৰু যিহেতু ভিডিঅ' দিলেহে চেনেলটো গ্ৰ' হ'ব, যদি নিদিয়াকৈ থাকোঁ এনেই কেনেকৈ গ্ৰ' হ'ব, সেইটো কাৰণে ভাবিলোঁ আজি এটা ভিডিঅ' বনাওঁ। আৰু আজি মই দখনাও পিন্ধি লৈছোঁ। আৰু প্ৰথমেই আহি মই গা মূৰ ধুলোঁ, ৰাতিপুৱাৰ কামখিনি গোটেই কমপ্লিট কৰিলোঁ। কৰি লৈ 11টা 11:30মান বাজিছে, তেতিয়াহে মই পাকঘৰত সোমাইছোঁ। আৰু আহিয়ে পাকঘৰটো ভালকৈ চাফা কৰি লৈছোঁ। আৰু এইটো মোৰ অভ্যাসে, যেতিয়া মই পাকঘৰত সোমাওঁ আগতে পাকঘৰটো চাফা কৰি লওঁ, তাৰপিছতহে যি কাম আছে সেইবোৰ কাম হাতত লওঁ। আৰু আজি ভাবিছোঁ গাহৰি মাংস আৰু মেষ্টা টেঙা শাকৰ লগত বনাম। মেষ্টা টেঙা শাক যিহেতু টেঙিচি, অলপ টেঙা টাইপৰ হয় আৰু গাহৰি মাংসৰ লগত ধুনীয়া মিলি যায়। গাহৰি মাংসটো যিহেতু অইলি, সেইটো কাৰণে ভাল লাগে খাই, আৰু সেয়াই বনাব ওলাইছোঁ আজি। আৰু মেষ্টা টেঙা পাতটো ভালকৈ ছিঙি লৈ ধুই লৈছোঁ এতিয়া। আৰু পিঁয়াজ, নহৰু, আদা আৰু জলকীয়া এইখিনিও ভালকৈ ধুই লৈছোঁ। ধুই লৈ ভালকৈ এতিয়া কুটি ল'ম। আৰু মেষ্টা টেঙা বুলি কওঁতে বহুতে বুজি নাপাব পাৰে, কাৰণ আমাৰ নামনিৰ ফালেহে মেষ্টা টেঙা বুলি কওঁ আৰু উজনিৰ ফালে টেঙা মৰা বুলি কয়। mwitha শাক বুলি কয়। mwitha bedor দিনে গাহৰি মাংস আৰু মেষ্টা টেঙাৰ শাক বনাম বুলি কৈছোঁ বড়ো ভাষাতে। ইমান ভালকৈ নাজানো, তথাপিও চেষ্টা কৰি আছোঁ ক'বৰ কাৰণে। আৰু নিজৰ ভাষাটো একদম ক'ব নজনাটো মানে লাজৰ কথা, সেইটো কাৰণে অলপ শিকিব লাগে নিজৰ ভাষাটো। মেষ্টা টেঙাটো যিহেতু টেঙা শাক হয়, সেইটো কাৰণে মানে টেঙা আঞ্জাত মছলা ব্যৱহাৰ নকৰাটোৱে ভাল। মই মছলা ব্যৱহাৰ নকৰিলে ভাল পাওঁ টেঙা আঞ্জাত, সেইটো কাৰণে আজি একো মছলা ব্যৱহাৰ নকৰোঁ, পেকেট মছলা বিশেষকৈ। জাষ্ট কাশ্মীৰী মিৰ্চটো অলপ দিম, হালধি, নিমখ আৰু আদা নহৰু এইখিনিয়ে থাকিব। আৰু এই মাংসখিনি মায়ে মানে দীঘলকৈ কাটি আনিছিলে, মই সেইটো কাৰণে অলপ সৰুকৈ কাটি ল'লোঁ। আৰু চুৰিখনেদি কাটা গৈছে, ইমান ঢিলা মাংস, অকল তেল মাংস হয়, চুৰিটো অলপ ধাৰ আছিলে, সেইটো কাৰণে সেনেকৈয়ে কাটিলোঁ। মই ধুই ধাই সকলো চাফা কৰি ল'লোঁ। এইফালে শাকখিনিও কুটি ল'লোঁ, পিঁয়াজটো কাটি ল'লোঁ, আৰু এইফালে আদা নহৰু জলকীয়াটো খুন্দিবলৈ বাকী আছে। আৰু এইটো খুন্দিছোঁ এতিয়া। আৰু খুন্দনাটোৰ তলত যে এনেকৈ কাপোৰ এখন দি দিলে মানে ইমান শব্দ নকৰে, সেইটো কাৰণে মই কাপোৰখন তলত দি লৈছোঁ। আৰু এইফালে গেছটো জ্বলাই লৈ ধুনীয়াকৈ কেৰাহী পাতি দিছোঁ, আৰু এতিয়া বনোৱা আৰম্ভ কৰিম। আজি যিহেতু বিনা তেলত বনাম, সেইটো কাৰণে মাংসখিনি আগতে কেৰাহীত দি লৈ ধুনীয়াকৈ এনেকৈ লৰাই ল'ম, মানে তেল নোলোৱালৈকে এনেকৈ ভাজি থাকিম। আৰু তাতে অলপ নিমখো দি দিম, নিমখটো দিলে মানে অলপমান তেলটো ওলোৱাত সহায় হয়। আৰু ইফালে কেৰাহীখনত লাগি ধৰে যে, আৰু মাজে মাজে অলপ পানীও ছটিয়াই দিব লাগে। কেৰাহীটোতো লাগি ধৰিব, বিনা মানে তেলত এটা সুদা কেৰাহীত লৰাই থাকিলেতো বস্তুটো লাগি ধৰিব, সেইটো কাৰণে মাজে মাজে অলপমান পানী ছটিয়াই দি এনেকৈ তেল ওলোৱালৈকে ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছতে ইয়াতে পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজখিনি দি অলপ সময় এনেকৈ ভাজিছোঁ। ভাজি পিঁয়াজটো অলপমান মানে পিঁয়াজৰ কেঁচা গোন্ধটো যাব দিছোঁ। সেইখিনি যোৱাৰ পিছতে ইয়াতে আদা নহৰু জলকীয়া পিচি থৈছিলোঁ, সেইটো দিছোঁ। আৰু কাৰেণ্টটো যে অহা যোৱা কৰি আছিলে, সেইখিনিও উঠি গ'ল। আৰু গাহৰি মাংস আনিলে যে আমাৰ ঘৰত মানে তেল বাচিয়ে যায়, কাৰণ প্ৰায় মই গাহৰি মাংস আনিলে তেল নিদিয়াকৈয়ে বনাওঁ। আৰু গাহৰি মাংসত তেল পিচটোহে মই বেছিকৈ ভাল পাওঁ খাই কেনে, সেইটো কাৰণে তেল আৰু কাঠ এনেকৈ মিলাই আনিব দিওঁ। এতিয়া তেলখিনি আগতে মানে বইল কৰি ল'লে, মাংসটো বইল কৰিলে তেলটো ওলোৱাত সহায় হয়। আজি মই বইল নকৰিলোঁ মাংসটো, সেইটো কাৰণে অলপমান তেলটো কমকৈ ওলালে। যি নহওক তথাপিও খাবলৈ কিন্তু টেষ্টি হৈছে বনোৱা। আৰু এয়া মছলা দিলোঁ, হালধি, নিমখ আৰু কাশ্মীৰী মিৰ্চ অলপ দিলোঁ। সেইখিনি দি অলপমান অলপ টাইম ভাজি পানী অলপ দি দিছোঁ। পানীখিনি পূৰা শুকাই যাবলৈ দিম। শুকাই যোৱাৰ পিছত কিন্তু তেল ওলাই গাহৰি মাংস, এনেকৈ পানী দি ভজাৰ পিছত তেল ওলোৱাৰ পিছতে মানে মই mwitha শাকখিনি দি দিম, মানে মেষ্টা টেঙা শাকখিনি দি দিম। এইকেইদিন যে বতৰটো মহিমা ধৰিব নোৱাৰা হৈছোঁ, ৰাতিপুৱা ৰ'দ ওলাই, ৰ'দ দেখি আমি কাপোৰবোৰ ধুই দিওঁ, তাৰপিছতে কাপোৰবোৰ মেলি দিয়াৰ লগে লগে বৰষুণ আহি পায়, আকৌ ভিতৰত সোমাওঁ, আকৌ ৰ'দ দিয়ে, আকৌ বাহিৰত সোমাওঁ, তেনেকুৱা অৱস্থা হৈ আছে। আৰু এয়া শাকখিনি দি দিলোঁ। এতিয়া শাকখিনি দি ভালদৰে শাকখিনি মুজি যোৱাকৈ ভাজি ল'ম। ভাজি তাৰপিছতে ইয়াতে পানী দি দিম। পানী নিদিয়াকৈ বনালেই বেছি টেষ্টি হয়। মই পানী দিয়াৰ কাৰণটো হৈছে কেৰাহীটোত লাগি ধৰিছে যে, সেইটো কাৰণে মই অলপমান পানী দিলোঁ। আপোনালোকে পানী নিদিয়াকৈ বনাই খাব পাৰে, মানে শাকটো দিয়াৰ পিছত, আৰু তেতিয়া বেছি টেষ্টি হয় আৰু খাবৰ কাৰণে। আৰু ইয়াৰ পানীখিনি মই দি দিলোঁ। পানীখিনি দি এইখিনি পানী উতল অহাৰ পিছতে একেবাৰে শুকুৱাই দিম পানীখিনি। শুকাই দি তাৰপিছতে আমাৰ গাহৰি মাংস আৰু মেষ্টা টেঙাৰ আঞ্জাখন ৰেডি হৈ যাব। এয়া শুকাই গৈছে, প্ৰায় শুকাই গৈছে, আৰু অলপমান শুকালে হৈ যাব। আৰু নিমখ লাগিছেনে মই চাকিও চাইছোঁ, সেইটোতো চাবই লাগিব নহ'লেনো কেনেকৈ গম পাম সেইটো নিমখ লাগিছেনে নাই। পিছত বোলে খালোঁ নিমখ লগা নাই, আৰু বোলে নিমখ চখা হৈছে, এনেকুৱা হ'লেতো দিগদাৰ হৈ যাব। সেইটো কাৰণে অকণমান
খাই চাইছোঁ নিমখ লাগিছে নে লগা নাই। ৰান্ধনীৰ আৰু এইটো কামেই আৰু হয়নে নহয়, চাকি চোৱাটো। আৰু এই আমাৰ ৰেডি হৈ গ'ল গাহৰি মাংস আৰু মেষ্টা টেঙাৰ আঞ্জাখন। আৰু ভাতটো বাঢ়ি ল'লোঁ, ভাতটো বাঢ়ি লৈ এতিয়া খাবলৈ বহিছোঁ। ভাবিলোঁ আপোনালোকৰ লগতো অলপমান খাই দেখাওঁ কেনেকুৱা হৈছে, টেষ্ট হৈছেনে নাই সেইটোও কৈ দিওঁ। কিন্তু খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছিলে। গাহৰি মাংসৰ তেল পিচটো যে মুখত দিয়াৰ লগে লগে ইমান এটা কি টেষ্ট, মানে এইটো নভবা, মানে একদম সোৱাদ লগা এখন মানে মাংসটো ইমান ভাল লাগে। আৰু যোনে যোনে খায় সিহঁতেহে গম পায় দিয়ে গাহৰি মাংসৰ সোৱাদটো কেনেকুৱা। মোৰ মুখৰ এক্সপ্ৰেশ্যন দেখিতো গম পাইছে আঞ্জাখন কিমান সোৱাদ লগা হৈছে। তো মই ভাতখিনি খাই লওঁ। আৰু আজিৰ ভিডিঅ'টি ইমানেই। আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।